আমি তাত যিসকলে ইয়াত ECI ৰিপৰ্টটো চাই আছিলে সেইটো ৰিপৰ্টৰ লগত ECI সকলৰ ৰিপৰ্ট ডিক্লেৰেশ্যন আৰু সেই ইয়াত RO লগত থকা আমাক দেখুৱাইছিলে সেইটো নাম্বাৰ ভোট একাউণ্টছটো নিমিলে 10,000 মান ডিফাৰেঞ্চ তাত দেখুৱাইছে এটা ঠাইত আৰু কিমান বাৰ এনেকুৱা দেখুৱাইছে আমিতো নাজানো কাৰণ গোটেইখিনিতো আমি চোৱা নাই ECI ৰিপৰ্টটো সেইকাৰণে কিমান বাৰ এনেকুৱা হৈছে ক'ব নোৱাৰোঁ এনেকুৱা এই এটা কথা হৈছে আৰু এটাতো যে দুটা নে এটা পলিং ষ্টেচনৰ বোকাজানটো টেম্পাৰ কৰিছে সেইকাৰণে এইটো কাউণ্ট নহ'ল আৰু আমাৰ টোটেলি 5টা পলিং ষ্টেচনটো কাউণ্ট নহ'ল 4,147 ভোটছটো কাউণ্ট নহ'ল ডিফুটো আছে হাওৰাঘাট আছে আৰু বোকাজান আছে নুখুলিলে এইটো আমি এইটো খুলিব লাগে বুলি ৰিকুৱেষ্ট কৰিছিলোঁ কিন্তু তেওঁলোকে আমাক ECI গাইডলাইনছ দেখুৱাইছে যে ডিফাৰেঞ্চটো যদি দুটা কেণ্ডিডেটৰ ভিতৰত ডিফাৰেঞ্চ যদি বেছি হৈ যায় তেতিয়াহ'লে এইটো কাউণ্ট কৰিবলৈ দৰকাৰ নাই বুলি ক'লে 10,000 কম হওঁতে কোনটো ঠাইত হৈছিল 10,000 নহয় 10,000টো ক'ৰবাৰ পৰা ওলাই আহিছে ক'ৰ পৰা ওলাই আহিছে আমি নাজানিলোঁ সেইটোকে আমি ৰিটাৰ্ণিং অফিচাৰক এতিয়া জনাই দিছোঁ আমিতো ডিমাণ্ড কৰিছোঁ তো ৰি-ইলেকশ্যন কৰিব লাগে ৰিকাউণ্ট নহয় ৰি-ইলেকশ্যন কৰিব লাগে কাৰণ এইটো EVMটো আমি বিশ্বাস নকৰোঁতো এইটো কোনোবা ব্লুটুথৰ পৰা কৰিছে নহ'লে কেনেকৈ হ'ব আমাৰ মানুহ 90% আমাৰ APSLCক দিছে বিজেপিসকলে কিছুমান ঠাইতো পলিং এজেণ্টো ৰখা নাই ৰাখিব নোৱাৰিলে তথাপি তেওঁলোকে আৰু মোৰ দেন 1 লাখ আমাতকৈ বেছি পোৱা বুলিতো বিশ্বাস কৰিব নোৱাৰা কথা এইটো ব্লুটুথেৰে কিবা কৰিছে এইটো EVM টেম্পাৰিং কৰিছে ফেয়াৰ অকল কাউণ্টিং ফেয়াৰ নহয় কাউণ্টিঙৰটো বেলেগ কথা কিন্তু EVMতে বিফৰ কাউণ্টিংটোহে নষ্ট কৰিছে টেম্পাৰিং কৰিলে দেখা গৈছে যে এবাৰ যেটো ৰিজাল্ট আপুনি যথেষ্ট ইয়াৰ 2019 তুলনাত আপুনি যথেষ্ট ভোট পাইছে হয় বহুত পালো কিন্তু বহুত পালেওতো এইটো কামত নহব নহয় কাম আছে আমাৰ আকৌ ইমপ্ৰুভ হৈ থাকিব নেক্সট MLA ইলেকশ্যনটো আমি জিকিম এইটো কথাটো খাটাং হৈছে এতিয়া MLA ইলেকশ্যন আগত হ'ব তাৰপাছত MAC ইলেকশ্যন এইটো আমি জিকিম সেইটো ভাল কথা সেইটো কিন্তু এতিয়া MP টো জিকিলে 6 শিডিউলটো আকৌ পাৱাৰটো আকৌ ৰেষ্টৰ কৰিবলৈ আমি কৰিব পাৰিলোহেঁতেন কিন্তু এইটোতো নহ'ব এতিয়া ইলেকশ্যন ৰিজাল্টটো জানা কথা এইটো আমাৰ বিহাৰৰ পৰা বেংগলৰ পৰা বাংলাদেশৰ পৰা অহা মানুহে এই MP ইলেকশ্যনটো জিকিছে আমি ট্ৰাইবেলসকলৰ খিলঞ্জীয়া অসমীয়া আদিবাসীসকলে জিকা নাই এইটো বেংগলৰ বিহাৰৰ আৰু বাংলাদেশৰ পৰা অহা নন ট্ৰাইবেলসকলেহে জিকিছে ইলেকশ্যন ডিমা হাছাওটো এইটো মই এইটো এতিয়া ক'বলৈ দৰকাৰ নাই ইমান দৰকাৰ নাই কাৰণ কি বুলি যিটো বিসংগতি এটা আপুনি কথা উল্লেখ কৰিছে বিসংগতি হৈছে এটা মই ষ্টেপ লোৱাটো মই ৰিকুৱেষ্ট কৰিব খোজো যোৱাবাৰো মই ইণ্ডিয়া ব্লকতে আছিলোঁ তেতিয়া এতিয়াও আছোঁ ইণ্ডিয়া ব্লকতে তাত থাকোঁতে মই ৰাহুল গান্ধীকো কৈছিলোঁ এই EVM চিষ্টেমটো ল'ব নালাগে বুলি সেইকাৰণে EVMটো আমি অপ'জ কৰোঁ অন্য দেশত এইটো অলৰেডি ডিছকাৰ্ডেড হৈ গ'ল ইয়াত কিয় ব্যৱহাৰ কৰি আছে এইটো ব্লুটুথেৰে টেম্পাৰ কৰিব পাৰে এইটো একো ভাল কথা নহয় এইটো ডেম'ক্ৰেটিক ৰাইটছটো মানুহবিলাকে যিটো এক্সাৰচাইজ কৰিলে এইটোতো আকৌ নষ্ট কৰিছে